নমস্কাৰ, মই মধুস্মিতা নাথে মোৰ আবেলিৰ সময়ত এপলক ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ এটা স্বৰচিত কবিতা নৰখাদক। কবিতাটো যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদিহে আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। কবিতাৰ শিৰোনাম নৰখাদক। মই মোৰ খোলা খিৰিকীৰে দেখোঁ অভিক লগা ব্যাভিচাৰী যেন বাটৰুৱাবোৰৰ কামুক দৃষ্টিৰ কদৰ্যতাত পিখি মানৱতাৰ বিষাক্ত উপলব্ধিৰ দুৰন্ত দুৰ্মত। সন্ধ্যাৰ অশালীন শালীনতাত বলি হয় অবলা নাৰী, নিঃশেষ হয় নাৰীত্ব। আলিয়ে গলিয়ে মিনাদি উঠে নিৰ্যাতিতাৰ জাৰজ সূৰ্য। নাৰীৰ নাৰীত্ব কাঢ়ি লোৱাই যেন সিহঁতৰ পুৰুষত্ব। সভ্যতাৰ উলংগ আতিশয্যতাত সজ্জাতিতাৰে সৰলতা আজি পদে পদে বিপৰ্যস্ত। কেতিয়া বাৰু মানুহবোৰ মানুহৰ দৰে হ'ব? ধন্যবাদ।